গুড মৰ্ণিং চবকে আমাৰ ব্লগৰ এটি নতুন এপিছডলৈ আপোনালোকক স্বাগতম জনালোঁ কি খবৰ আপোনালোকৰ ভালে আছে চবে আমি ভালে আছোঁ ৰাতিপুৱা শুই উঠি কেনে ব্ৰেকফাষ্ট কৰিছোঁ তাৰপিছত তাহা আকৌ শুৱে যে তাক আকৌ খুৱাই লৈছোঁ আৰু এতিয়া মিষ্টাৰ যাব অফিচলৈ দাঁত যে সৰুৱাইছিলে বিষ যোৱাই নাই তো বিষ মানে সৰুৱা নহয় এইটো ইমপ্লেণ্ট লগাই আছে জামি দাঁতটো তেওঁ ডক্টৰে কৈছে পেইন কিলাৰ 5 দিনলৈকে খাব লাগিব তাৰপিছত দৰকাৰ হ'লে আৰু খাব লাগিব তেনেকুৱা আৰু তো পেইনে চেইনে অফিচটো যাব লাগিব অফিচটো আৰু ছুটি লৈ থাকিলে নহ'ব অলৰেডি এইটোৰ নামত কিছু ক্ষতি হৈছে তেওঁ অফিচ যাব ওলাইছে আৰু এইয়া তেওঁৰ কাৰণে মানে এতিয়া আমাৰ নৰ্মেল খানা তেওঁ খাব নোৱাৰে তো তেওঁৰ কাৰণে একেবাৰে লেটলেটীয়া খিচিৰি অকণমান বনাইছোঁ যিটো মানে তাহাৰ কাৰণেও বনাইছোঁ দুয়োটা বাপেক পুতেকৰ আজি ছেইম খানা কি বেমাৰী খানা কুকাৰ জাষ্ট বন্ধ কৰিছোঁহে ভাৱ গৈছে নাই খুলি চাব লাগিব এতিয়া ব'লক ঠিকেই পানী হৈছে এতিয়া অকণমান এইটো ঘুটি দিম আমি ঘুটি কেনে আৰু অকণমান শুকাই দিম চেলফি এখন লৈ লওঁ নেকি ইমান স্পেচিয়েল খানা বনাইছোঁ কোনো নবনোৱা জাতৰ তাকো মই ব্লগত দেখাব লগা হৈছে এইটো ডেডিৰ ল'ৰা অঁ ডেডিৰ ল'ৰা ডেডিৰ কোলাত আৰু মাৰ কোলাত আহিব খুজি আছে আহা মই লৈ আছোঁ আহা এই এক্সাইটমেণ্টটো মানে বাপেকক চাই বাপেকে অফিচত যাব ৰেডি হৈ আছে শ্বাৰ্ট পিন্ধা দেখিলেই তাৰ একদম লাগি যায় আৰু মানে মোক এৰি ক'ত যোৱা তুমি মানুহজনক মানে শান্তিত শ্বাৰ্টটোও পিন্ধিব নিদিয়ে আৰু তাক কোলাত লৈহে আমি ৰেডি হ'লেও সদায় এনেকৈ তাক কোলাত লৈ কেনে শ্বাৰ্ট পেণ্ট চব পিন্ধিব লাগিব আৰু গাড়ীৰ চাবিটোতো তাক আগে ভাগে দিব লাগিব এয়া দেখিছেনে মানুহে ৱাল হেংগিং লগাই মই গামোচা লগাইছোঁ বাথৰুমৰ ভিতৰত ওলমাই থ'লে কিবা জেকা বাই দিদি বাথৰুমৰ ভিতৰত থ'লে কিবা জেকা হৈ থাকে যে সেইকাৰণে ইয়াতে থওঁ ৰুমত ফেনৰ বতাহত শুকাই যায় আৰু আমাৰ এজন তেওঁৰ আণ্টিক বাই দিবলৈ একেবাৰে মানে পূৰা মানুহগৰাকী লিফ্ট নোপোৱালৈকে সি একেবাৰে দিয়ে থাকিব হাত লৰাই বাই চিনাকি অচিনাকি চবকে দিয়ে বাই আৰু এয়া মই টিফিন বান্ধিবলৈ ল'লোঁ অইনদিনা মানে তেওঁক ভাত দুখন চব্জি দালি বা ফ্ৰুট লগত তেনেকৈ কিবা কিবি দিওঁ আজি মানে অকল খিচিৰিয়ে নিব খুজিলে আৰু অন্য বোলে একো খাব মন নহ'ল আৰু আমি গৈ আছোঁ ডেডিক বাই দিবলৈ এক চক্কৰ মাৰি আহিব লাগিব আৰু তেতিয়াহে আমাৰ বাইটো কমপ্লিট হ'ব দেখিলেনে ছ'চাইটিত ওলোৱা সোমোৱা কৰোঁতে আমাৰ 2খন গেট পাৰ হ'ব লাগে সৰু ল'ৰা ছোৱালী বা ছিনিয়ৰ চিটিজেনখিনিৰ ছেফটিৰ কাৰণে আচলতে এইটো ষ্টেপ লৈছে ৰাউণ্ড এইটো ফাৰ্ষ্ট টাৰ্ণিংটোত ঘূৰাই দিয়া দে আমি বেছি দূৰ নাযাওঁ এনেকৈ পাপাক বাই দি আমি আহি গ'লোঁ আৰু আহি ৰাস্তাত মানে আমাৰ এখেতৰ আকৌ বন্ধু বান্ধৱী বহুত নহয় ইয়াতে যিমানখিনি ছিনিয়ৰ মানুহ আছে সেইখিনিতো তাক চবে বাই কয় লগতে আন এটা ব্লগত যে দেখাইছিলোঁ বিৰাজিতা তাইকো মাক বাপেকৰ লগত লগ পালোঁ গেটতে গতিকে আমি কথা পাতি লাহে আহি আছোঁ ন ঘৰ গৈ আছোঁ গা ধুব লাগিব এতিয়া ফটাফট ব'লা মাক আৰু পুতেক ওপৰলৈ আহি গ'লোঁ তাৰপিছতে আহি কেনে তাহাৰ খেলাৰ জেগাটো মই বনাই লওঁ আচলতে পকাত খেলিব দিব লাগে তেতিয়া সোনকালে খোজকাঢ়ে ল'ৰা ছোৱালী কিন্তু ঠাণ্ডা ইমান পকাখন ঠাণ্ডাৰ দিন কাৰণে তলত মেট কিছুমান পাৰি লওঁ বহুতে প্লে পেনো লয় কোনোবাই গাদ্দিও দিয়ে ময়ো কেতিয়াবা গাদ্দি দিওঁ এতিয়া আজিকালি তাৰমানে মেটে কৰি লৈছোঁ গাদ্দিত হ'লে তাৰমানে বৰ কষ্ট দিয়ে লগাবলৈ ভাৰী গাদ্দিবিলাক সেইকাৰণে মেটে 2-3খন কৰি লৈছোঁ এনেকৈ ভাঁজ দি লওঁ দেখিছে তলত টিভি কেবিনেটৰ তলত যে ৱায়াৰবোৰ আছে নহ'লে সি ৱায়াৰবোৰ গৈ লাৰে সেইকাৰণে আধাখন মেটেৰে সেই ওপৰত ঢাকি লৈছোঁ আধাখন তলফালে ঠিক তেনেকেই এইফালে আৰু আধাফাল উঠাই কেনে এখন আৰু লগাই দিম যাতে সি সেই এৰিয়াটোৰ পৰা বাহিৰত ওলাব নোৱাৰে
আৰু এই মাজত খালি থকা জেগাখিনিত আৰু এখন মই মেট লগাই লওঁ যাতে সি খেলিব পাৰে এই কামটো কৰোঁতে মানে একেবাৰে আৰু মোৰ ভাগৰ লাগি যায় কাৰণ তাক চম্ভালি থাকিব লাগে সি নহ'লে ওৰ পৰা ত'ত যায়গৈ অথনি দেখিছিলে নে চেণ্ডেলযোৰ হাতত তুলি লৈছিলে যি পাই তাকে লাগি থাকে আৰু কিন্তু ভয়ো লাগে এনেকৈ কেতিয়াবা পৰিও যাব পাৰে এই ওচৰতে তাৰ সোফা এখন আছে সৰু চাই সেইখনত উঠেগৈ উঠি কেনে আমাৰ সোফাখনত উঠে তো পূৰা তাৰ ওপৰত ধ্যান বেছি হ'ব লাগে এইবিলাক কৰাতকৈ অ'ত ত'ত ঘূৰি আছে দেখিছে সেইয়া গাৰুবিলাক অ'ত ত'ত য'তেই মানে জোঙা বা সি দুখ পোৱা টাইপৰ জেগা আছে তাতে এনেকৈ গাৰু গাদ্দি বালিচ যি পাওঁ আৰু কুশ্যন টুশ্যন চব মই লগাই দিওঁ চাৰিওফালে বেবী প্ৰুফিং কৰিব লাগে কিন্তু কি জানে আচলতে আমি মানে প্ৰিভিয়াছলি ফাৰ্নিশ্ড ঘৰতে ৰেণ্ট লৈছোঁ গতিকে ফাৰ্নিচাৰ যিহেতু আমাৰ নিজৰ নহয় আৰু অ'নাৰৰ হয় ফ্লেটৰ তো য'তে ত'তে বেবী প্ৰুফিঙৰ বস্তুবিলাক টেপ চেপ লগাবলৈ চিন্তা লাগে আকৌ নেকি ফাৰ্নিচাৰ কিবা বেয়াই হৈ যায় সেইকাৰণে এনেকৈ অকণমান কাম চলাওঁ আৰু এই সোফাখনৰ ওচৰতে এটা গুলপীয়া আলমাৰি আছে অন্য ব্লগত কেতিয়াবা দেখিব আলমাৰিটো তাৰ খেলনাৰে ভৰ্তি সেই খেলনাৰ পৰাই মানে মই এই বাস্কেটটো ওলাই আনিলোঁ এনেকৈ বাস্কেটে তাৰ টয়বিলাক থওঁ আৰু এটা দুটাকৈ ওলাই দি থাকিলে সি নিজেও ইণ্টাৰেষ্ট লৈ খেলি থাকে বা কেতিয়াবা ময়ো এনেকৈ দেখাই দিওঁ এই ধৰক সেইখন এখন বুক তাক কোনোবাই তাৰ বাৰ্থডেত প্ৰেজেণ্ট দিছিলে কোনে জানো সেইখনত মাজে মাজে সি চাই ভাল পায় জীৱ জন্তুবিলাক তাৰমানে এমব্ৰইডাৰী কৰা আছে আৰু এনেকৈ উলিয়াই আনিব পাৰি পকেটৰ পৰা বুকতে পকেট চিলোৱা আছে পকেটৰ পৰা জীৱ জন্তুবোৰ এটা এটাকৈ উলিয়াই আনিব পাৰি সেইকাৰণে সেইখন সি খুব ভাল পায় এই তাক থৈ গ'লোঁ মই তাৰ মিড মৰ্ণিং স্নেক দিব হৈছিলে ৰাতিপুৱা ইউজুৱেলি এইটো টাইমত কলে বা যিকোনো ফ্ৰুট দিওঁ আৰু ডক্টৰে তেনেকৈ কৈছিলে যে 3টা মেইন মিল আৰু 2টা স্নেক খুৱাব লাগে ল'ৰা ছোৱালীক যিটো মানে ইউজুৱেলি ফ্ৰুট হ'ব লাগে এনেকুৱা পেট ভৰা বস্তু খুৱাবৰ দৰকাৰ নাই আৰু সেইটো টাইমত তো এতিয়া আমি সেই কলটোৱে খুৱাব লৈছোঁ কাৰণ তাৰ পচন্দৰ ফলৰ ভিতৰত কল আম আৰু কমলা আৰু ষ্ট্ৰবেৰী খালে আপেল খাবলৈ একেবাৰে বেয়া পায় জানেনে এনেইতো সি কল কামুৰি খাব পাৰে এতিয়া কিন্তু মই মানে এনেকৈ ভাঙি দিওঁ কিয় সি কেতিয়াবা ডাঙৰকৈ কামোৰটো মাৰি দিয়ে আৰু বস্তুটো পিছল যে গৈ কিনে আকৌ গলত বাজি যাব বুলি ভয় লাগে মোৰ সেইকাৰণে মই তাক চান্সটোৱে নলওঁ আৰু মই হাতেৰে ভাঙি দিওঁ আজিকালি অলপ ইণ্ডিপেণ্ডেঞ্চটো বাঢ়িছে মানে নিজে কৰিব খোজে যে চব সেইকাৰণে কেতিয়াবা মই এনেকৈ দিলে নাখায় তাক কামুৰি খাব দিব লাগে তেতিয়া এনেকৈও দিওঁ আৰু অকণমান বুদ্ধি কৰি বাহিৰৰ পৰা অলপ নৰম কৰি দিওঁ টিপি কেনে যাতে সি কামোৰটো মাৰিলে অকণমানিহে যায় ভিতৰত তেনেকৈ অকণমান ল'ৰা চঞ্চল এক জেগাত বহি নাথাকে শান্তিত থিয় হয় বা বহি কেনে নাখায় কিবা নহয় কিবা সি কৰি থাকিব লাগে সৰু ল'ৰা ছোৱালী চবৰে নেচাৰ বাৰু তেনেকুৱাই এটা কল কিন্তু কেতিয়াও পূৰা নাখায় দেই সদায় মানে সি আধা বা কেতিয়াবা আধাতকৈ কমো খায় মুঠতে দিনত যদি দুবাৰ কল দিওঁ সেই দুবাৰ মিলিহে মানে এটা কল হয়গৈ তাকো কলবিলাকোতো আৰু সৰু ক'তনো আৰু মই হাজি কল পাম যি কল পাওঁ তাকে আৰু ইয়াতে ওচৰৰ মাৰ্কেটত বা অনলাইনো আনো বেছিভাগ ব্লিংকিটে কৰা হয় হাজবেণ্ডৰ টাইম নাই বজাৰত যাবলৈ আৰু মই তাক লৈ তেনেকৈ চব্জি বজাৰ ফল বজাৰ কৰিব যাব নোৱাৰোঁ তো মষ্টলি অনলাইনে আহে আৰু বিগ বাস্কেট জেপ্টো ব্লিংকিট কিবাকিবি এপ থাকে যে সেইবোৰৰ পৰা আহি যায় এইবিলাকত সুবিধা আকৌ মাছ মাংসবিলাকো আহি যায় নহয় ধুনীয়াকৈ কাটা বচা চব কৰা থাকে ধোৱাও থাকে পাৰিলে খালি দুবাৰ পানীত ধুৱক মাছ আহিলে ফ্ৰাই কৰক সহজ আৰু তাক এনেকৈ খুৱাই লৈ উঠি মই মানে পিছত এয়া দেখিছেনে চাফা কৰি আছে আমি যি কৰোঁ সি সেইটোকে কপি কৰে মই যে এনেকৈ কাপোৰ লৈ কেনে ফাৰ্নিচাৰবিলাক মুচোঁ সেইকাৰণে সিও মানে তাৰ সেই ৱেট ৱাইপ এখন লৈ সি ফাৰ্নিচাৰ মুচে বাপেকে গাড়ী চলোৱা দেখিলে সি গাড়ী চলাব মই যে হেতাপাত লৈ ৰান্ধোঁ সি সেনেকৈয়ে তাৰ খেলনা বস্তুবোৰ ক'ৰবাত জমা কৰি বাতি এটাত বল চলবিলাক হেতাপাতেৰে এনেকৈ লাৰি থাকিব যেনিবা সি কিবা ৰান্ধিছে তাৰ খেলাবিলাক একেবাৰে ডাঙৰ মানুহৰ অনুকৰণ কৰিয়ে আৰু পূৰা তাৰপিছতে তাক গা চা ধুৱাই ল'লোঁ লৈ কেনে তাৰ লাঞ্চ বনাবলৈ আহিছোঁ আজি মানে চিকেন কাৰী বনাবলৈ এয়া পিঁয়াজ আৰু বিলাহী এটা মই কাটি লৈছোঁ সি এক হাতত থাকে যে তাক তাৰমানে সেইটো ৰুমত মই অকলে থৈ আহিব নোৱাৰোঁ জানে থৈ আহিলেই সি কিবা এটা অঘটন ঘটাব বুলি মোৰ কিবা ভয় লাগি থাকে সেইকাৰণে তাক লগত লৈ থাকোঁ
আৰু বহাব পাৰি, বহাই কেনে ধৰক তাত প্ৰেমখনত বহাই কেনে ছিট বেল্টটো মাৰি থ'ব পাৰি, কিন্তু ইমান কান্দে নহয়, ডাঙৰ হৈছে যে বুজি পায় এতিয়া, সেই এনেকৈ থাকিব নোখোজে, সেইকাৰণে আৰু কোলাতে থাকে কাৰণে বেছি সময়ো নালাগে, তাৰহে ৰন্ধাখিনি কৰোঁ আৰু অকণমানি, সেইকাৰণে কোলাতে লৈ লওঁ তেনেকৈ। এইখিনি মিহি মিহিকৈ কাটিব হ'লে নোৱাৰিলোঁ হয় সি কোলাত থকা হ'লে, সেইকাৰণে ভাবিলোঁ ব্লেণ্ড কৰি দিওঁ ব্লেণ্ডাৰত, অকণ সহজে হৈ যাব। কিন্তু জানে মোৰ কেমেৰাটো থওঁতে অকণমান ভুল হ'ল, এতিয়া মোৰ মুখখন গোটেই কটাই গৈছে আৰু ডিঙি কটা ভূতটোৰ নিচিনা হৈছেগৈ ভিডিঅ'খন। এইফালে তাহাক হাত বদলাই ল'লোঁ, হাতো বিষাই যায় দেই ল'ৰাই, এফালে লৈ থাকিবলৈ কিমান দেৰি এক হাতেৰে ল'ব আৰু হাত বদলাই বদলাই লৈ থাকোঁ আৰু এনেকৈ। সি ব্লেণ্ডাৰৰ আৱাজটো ইমান ভয় খায় নহয়, ব্লেণ্ডাৰ আৰু কুকাৰৰ হুইচেল মাৰিলে সৰুৰ পৰাই ভয় খাইছিলে, কুকাৰৰ হুইচেলটো এতিয়া অলপ কমিছে, কিন্তু ব্লেণ্ডাৰৰ আৱাজটো তাৰ কাৰণে ভালো নহয় সৰু বাচ্ছাৰ কাৰণে, ইমান হাই ডেচিবেল, আৰু সি অকণমান ভয়ো খায়, সেইকাৰণে মানে এইটো এনেকৈ লগাই থৈ ভাবিলোঁ কিমাননো আৰু লাগিব, 2-3 ছেকেণ্ডৰ কথা। তাক মই আনটো ৰুমত পকাতে থৈ আহি চকুৰে দেখা পোৱাতে থৈ কেনে মই আহিছিলোঁ ব্লেণ্ডাৰটো চলাবলৈ, কিন্তু সি সেইফালে কান্দিব ধৰিলে। আহিলোঁ যে মই এইটো চলাবলৈ, সেইফালে সি যিটো কান্দন দিলে এইটো বাজা শুনি কেনে ভয়তে আকৌ গৈ তাক লৈ আনিব লগা হৈছে, লৈ কেনে আৰু এনেকৈ আৱাজটো তাৰ কাৰণে বেয়া হ'লেও এনেকৈ কৰিব লাগিব, গোটাই গোটাই দিলেতো আৰু সি চব্জিখিনি তাৰ পেটলৈ একো নাযাব, সেইকাৰণে ব্লেণ্ড কৰিটো দিবই লাগিব। তাৰ চিকেনৰ ৰেচিপি চিম্পল, যেনেকৈ আমাৰ কাৰণে বনাওঁ তেনেকেই তাৰ কাৰণে বনাওঁ। আপোনালোকে হয়তো ভাবিব কিন্তু গৰম মছলা বা তেল পাতি অলপ কম দিওঁ, আচলতে পৰাপক্ষত তাৰ খানা মই ঘিতে বনাওঁ, কাৰণ এই যে মই এবাৰ কৈছিলোঁ নেকি এটা পুৰণা ব্লগত 2 বছৰতকৈ তলৰ শিশুক ঘি বাটাৰ বেছিকৈ খুৱাব লাগে বুলি, আৰু লগতে ডক্টৰে তাৰমানে মই সুধিছিলোঁ কি কি মছলা দিব পাৰি, কৈছে চব মছলাই দিব পাৰে, অলপ অলপকৈ নতুনকৈ ইণ্ট্ৰডিউচ কৰাব, গতিকে সেইকাৰণে মই ইলাচি, লং, জালুক, তেজপাত, গৰম মছলাৰ ভিতৰত এইকেইটা মই অলপ অলপকৈ এটা দুটাকৈ দি এতিয়া হেবিট কৰিছোঁ, আৰু তথাপিও ষ্টাৰ এনিছ, জায়ফল আৰু বহুত ধৰণৰ গৰম মছলা থাকে নহয়, গোটেইবোৰ দিয়া নাই আৰু এতিয়াও। তাৰে বাহিৰে আমাৰ এনেই হালধি, জিৰা, নিমখ এইবিলাকতো থাকেই, খালি জলকীয়া গুড়ি এতিয়ালৈ দিয়া নাই বা কেঁচা জলকীয়াও এতিয়ালৈ দিয়া নাই, ইনফেক্ট মই তাক চব্জিৰ ভিতৰত কেপচিকামো এতিয়ালৈ খোৱা নাই। সেইফালে কুকাৰে হুইচেল মাৰি আছে, তাহাই মানে বিৰাট ভয় কৰে যেতিয়া কুকাৰৰ হুইচেল দিয়ে, কেতিয়াবা অৱশ্যে ভয় নকৰে, কেতিয়াবা আৰু তাৰ এনেই মন বেয়া থাকিলে সি ভয় কৰে। তাক মই লৈ এতিয়া বেলকনিত আহিছোঁ, আমাৰ কাপোৰ শুকাই আছে, এতিয়া যাওঁগৈ গেছ বন্ধ কৰি কেনে তাক শুৱাই দিম আৰু, তাৰ বিৰাট টোপনি ধৰিছে, অকণমান 1-1.5 ঘণ্টা শুই উঠি কেনে ভাতটো সি খাই ল'ব, 2টাৰ পৰা 2:30টাৰ ভিতৰত খুৱাই দিম ভাতটো, হৈ গ'ল। হুইচেল মাৰি শেষ, আমাৰ চিকেন কাৰী বনি গ'ল ন মামতা, এতিয়া চিকেন কাৰী বনি গ'ল, চিকেন কাৰী খাম পিছত, আগে আমি সামু দিম নে আগে ভাত খাবা? আগে ভাত খাবা নেকি? আগে ভাতটোৱে খুৱাই লওঁ নেকি, আগে ভাতটো খুৱাই লওঁ, একেবাৰে শুম ন, তেতিয়া 2 ঘণ্টা শুব পাৰিম। এয়া তাক মই এতিয়া ভাত খুৱাবলৈ লৈছোঁ, আচলতে টিভি দেখুৱাই ভাত খোৱাটো একেবাৰে ক্ৰাইম মাক দেউতাকৰ কাৰণে, কিন্তু এইটো মানে কৰিব লগা হৈছে, কাৰণ দেখিছে নহয় খোৱাৰ ৰুচি কম, সেইকাৰণে। আৰু এইফালে মই লৈছোঁ দাইল, ভাত, আৰু আজি আছিলে হেৰি যে ফ্ৰেঞ্চ বিন নহয়, নেচেৰা মাহ, তাৰমানে নেচেৰা মাহৰ বইল কৰি কেনে চাটনি বনাইছিলোঁ লগত, আৰু মূলা ভাজি আছিলে, ৰুকি কেনে মূলা ভাজি, আৰু দৈ আৰু অকণমান মিহিদানাৰ লাড্ডু এটা অনা আছিলে, সেইটো খালোঁ। এইফালে ল'ৰাৰ কাপোৰ কানি বদলি গ'ল, আচলতে তাক প্ৰত্যেকবাৰ খানা খোৱাৰ পিছতে কাপোৰ বদলাব লাগে, কাৰণ সি মানে বিবখন একদম পিন্ধিব নোখোজে, সেইকাৰণে তাক কাপোৰ কানি বদলাই মই এক টোপনি মৰাই দিলোঁ, সি শুই উঠিলে, শুই উঠি কেনে অকণমান খেলিবলৈ লৈছে আৰু। কালিতো তাতেই ৰৈ গ'ল, ৰেকৰ্ডিং আৰু কৰা নহ'ল, আজি আহিছোঁ, এতিয়া আমি ডি-মাৰ্ট যাম, মাহৰ বজাৰ কৰিব লাগিব, আজি অফিচ ছুটি হাজবেণ্ডৰ।
এতিয়া আবেলি 3টা বজাত গৈ কেনে এবাৰ বজাৰখিনি কৰি আহোঁ আৰু কালি মানে পিছত অফিচৰ পৰা আহিলে কিবা কিবি দৌৰা-দৌৰি হৈ গ'ল আৰু মোৰ পিছত মানে কৰা নহ'ল আৰু এওঁৰো গাটো বেয়া আছে এইকেইদিন অকণমান দাঁতৰ প্ৰব্লেম হৈ আছে যে সেইকাৰণে কালি ৰৈ গ'ল এতিয়া আমি বজাৰ কৰি কেনে আহি আছোঁ মিষ্টাৰ গৈছে ICICI বেংক ATM-ত আৰু আমি বহি আছোঁ গাড়ীত আৰু তাহাৰ গাড়ী চলাব খুব চেষ্টা কৰি আছে কিন্তু এতিয়া যাব দিয়া নহ'ব পাপা নাথাকোঁতে ষ্টেৰিঙত বহা নহ'ব ন আপোনালোকক যে আগৰ ব্লগ এটাত মই কৈছিলোঁ ডিমাৰ্টৰ ভিতৰত কেমেৰা ওলাব নিদিয়ে কেমেৰা একো ৰেকৰ্ড কৰিব নিদিয়ে তথাপিও পটককৈ কেমেৰাটো ওলাই কেনে মই তাক বহি থকাটো ৰেকৰ্ড কৰি ল'লোঁ আৰু জাষ্ট ফৰ মাই মেমৰি সিহঁতৰ এমপ্লয়ীবিলাক দৌৰি দৌৰি আহে ক'বলৈ কেমেৰাটো সোমাই লওক বুলি আৰু এয়া সিহঁতৰ পাৰ্কিঙৰ ভিতৰত ৰাতিৰ নিচিনা আন্ধাৰ দেখিছেনে হাজবেণ্ডে বস্তুবোৰ সোমালে গাড়ীৰ ভিতৰত এই পেকেট যে কাটি আছোঁ কেইটামান ফাৰ্ষ্টকাইৰ পৰা বস্তু অৰ্ডাৰ কৰিছিলোঁ তাহাৰ কাৰণে মোৰ ল'ৰাৰ কাৰণে এবছৰ হ'ল গতিকে তাৰ কাৰণে আমি 9 to 12 মান্থছৰ বস্তু কিনো এতিয়া এইটো সেই থাৰ্মকট যে আগৰ দিনৰ পৰা আমি যে পিন্ধো মানে মেইন কাপোৰৰ তলত যিটো পিন্ধো আৰু ঠাণ্ডা নলগাকে সেইটোৱে এইয়া 3 পিচ আছে এটা গেঞ্জিৰ নিচিনা এইটো পুৰা গৰম আৰু এইটো পেণ্ট আৰু এইটো ফুল স্লিভ এনেকুৱা 3টা সেট দিছিলোঁ এটা হোৱাইটত এটা আপোনাৰ ব্লু আছিলে এটা ব্লেক আছিলে বাকি এটা ওলালে দেখাম বাৰু কোনটো পিচ আহিছে এতিয়া এটা টুপি দেখাম মোৰ মানে টুপিৰ বিৰাট শখ জানে তাক মৰম লগা টুপিবিলাক কিনি দি কেনে পিন্ধাও সি পিন্ধিব নোখোজে জবৰদস্তি পিন্ধাও আৰু আমাৰ ইয়াত আকৌ ইমান ঠাণ্ডাও নপৰে নহয় কেনেকুৱা লাগিছে ক'বচোন আৰু কি বেৰ এটা আছে মুখখন আৰু এই যে ওপৰত এইটো বস্তু থাকে এইটো ইমান মৰম লাগে ন লগত এখন মাফলাৰো আছে সৰু মানুহৰ সৰু মাফলাৰ মোৰটো বিৰাট মৰম লাগে এটা থাৰ্মোকটৰ সেট কাটি আছো মই এইটো আকৌ ছোৱালীটো দেখি কালাৰটো দেখিলে আপোনালোকে ক'ব বোলে ছোৱালীৰ কালাৰ আচলতে ছোৱালীৰ কালাৰ বুলি একো নাই ল'ৰাৰ কালাৰ বুলি একো নাই পিংকো চবে পিন্ধে ব্লুও চবে পিন্ধিব পাৰে আৰু মাকৰ পছন্দৰ ল'ৰাই পিন্ধিব লাগিব যেতিয়ালৈ নিজৰ মতামত নাই ইমান মৰম লগা ন কালাৰটো পালে এটা সেট ময়ে ল'লো হয় এনেকুৱা আমাৰ জোখৰ এইবিলাক বস্তু পাবলৈ নাই যে এইটো এটা পেণ্ট আৰু টি চাৰ্টৰ সেট অকণমান গৰম আৰু বস্তুটো অকণমান মোটা মেটেৰিয়েলটো এনেকুৱা ডাঙৰ ডাঙৰ কাৰ্টুন চাৰ্টুন থাকিলে মোৰ বিৰাট কিউট লাগে ডাঙৰকৈ এটা হেৰি ঘিচঘিচিয়া প্ৰিণ্টতকৈ মানে হালধীয়া বগাৰ লগত পেণ্টটো নীলা কাপোৰটো কোৱালিটিটো খুব ভাল কিন্তু বেবী হাগৰ হয় আপোনাৰ ব্ৰেণ্ড আৰু মই লৈছিলোঁ ফাৰ্ষ্ট ক্ৰাইৰ পৰা এইটো এই গোটেইকেইটা বেবী হাগৰে হয় আচলতে এইটো এটা পেণ্ট আৰু চুৱেটাৰ ঠিক নহয় আৰু চুৱেট শ্বাৰ্ট বুলি যিটোক কয় এইটো চুৱেট শ্বাৰ্ট কঁকালটো এনেকুৱাবিলাক কঁকাল খুব আৰাম ন এই যে বহলকৈ থাকে পটিটো ইলাষ্টিকটো তেতিয়া মানে কঁকালত দাগ এটা নেৰে পিন্ধাবলৈও সহজ বাচ্চাৰো কষ্ট নাপায় অকণমান ষ্ট্ৰং কালাৰ লৈছোঁ সাধাৰণতে তাক মই লাইট কালাৰে পিন্ধাওঁ কেতিয়াবা কেতিয়াবা ল'ৰা ছোৱালী চব কালাৰ পিন্ধিব লাগে সৰু ল'ৰা ছোৱালী সৰুৰ পৰা চব পিন্ধিব অভ্যাস কৰিব লাগে নহয় জানো এইটো একদম মোৰ চবতকৈ ফেভৰেট এইটো কি মৰম লগা ন JCBটো আৰু চব সৰু ল'ৰা ছোৱালীয়ে ভাল পায় আৰু তাতে ৰেডটো মই মানে ভাল পাওঁ তাক পিন্ধাব মই খোজো আৰু জনাব নিশ্চয় কমেণ্ট কৰি কেনেকুৱা লাগিছে কালাৰকেইটা আৰু ড্ৰেছকেইটা পিন্ধিলে বাৰু তাৰ ভিডিঅ'ত দেখিবা আৰু পিন্ধিলে এইটো অলপ বিজি প্ৰিণ্ট ল'লোঁ তাক আচলতে বেছি এনেকুৱা খিচমিচ প্ৰিণ্ট ডাৰ্ক কালাৰে তাক শ্বুট নকৰে তথাপি পিন্ধাই চাওঁ পেণ্টটো আকৌ এক কালাৰৰ টি চাৰ্টটোহে প্ৰিণ্টেড আৰু এইটো শেষৰটো
এই হুডি থকা লৈছোঁ কেপ যে কোনোবা দিনা পিন্ধিব নোখোজে আৰু কেপটো অ'ত পেলাই থৈ অহা যায় বাহিৰত লৈ গ'লে পিন্ধাই কিনে চকুটো দেখিছেনে নাই এইটো লৰি থাকে আকৌ ভিতৰত দেই ইমান মৰম লগা ন এইটো ওপৰৰ স্ৱেট শ্বাৰ্টটো আপোনাৰ হুডিটো আৰু লগত এইটো ট্ৰেক পেণ্টৰ নিচিনা পেণ্টটো কাপোৰটো গৰম আছে এইটো আৰু মাহিছ এইটো কি এইটো তাৰ কাৰণে আনিছো চিকৰ 3 to 6 monthsৰ আপোনাৰ ব্ৰাছ সফট ব্ৰিসেল আৰু তাৰ এতিয়া 6টা দাঁত হৈছেগে যে ওপৰত 4টা তলত 2টা গতিকে লাহে লাহে ব্ৰাছ ষ্টাৰ্ট কৰিব হৈছে টুথপেষ্ট এটা আনিছো আৰু দেখাই দিয়া টুথপেষ্টটো মানে এও ডেন্টিষ্টে ৰেকমেণ্ড কৰিলে যে অলপতে ডেন্টিষ্টৰ তাত গ'ল দাঁত সৰোৱাবৰ কাৰণে তেওঁ ক'লে যে এনেকুৱা সফট ব্ৰিসেলৰ ব্ৰাছ ল'বা সেই এটা ব্ৰাছ ললো খেলুতেহে যাব চাগে এডালেদি ক'তো ব্ৰাছ চাছ কৰা নহ'ব আৰু তাৰ আমাৰ বাপেক আৰু পুতেক শুলে আজিৰ আমাৰ দিনটোতো শেষেই হ'ল আৰু ইয়াতে ব্লগটো মই সামৰিম আপোনালোকক খালি শুভৰাত্ৰি ক'বলৈ আহিলোঁ আৰু এটা কথা কওঁ এই যে বস্তুবিলাক ল'লে মই মাজে মাজে দেখাওঁ এইটো লৈছোঁ সেইটো লৈছোঁ এইটো আপোনালোকে শ্ব' অফ বুলি নাভাবিব হা মানে একো দেখুৱাবও খোজা নাই আৰু এইটো কোনো প্ৰফেচনেল ৰিভিউও নহয় বা পইচা লৈ এডভাৰটাইজমেণ্ট কৰি আছোঁ তেনেকুৱা একো নহয় এনেই চিম্পল আৰু কেতিয়াবা বজাৰ এটা কৰিলে যে ঘৰৰ মানুহক দেখুৱাব মন যায় কাপোৰ এযোৰ লৈছোঁ মাক ফোন কৰি জনাব মন যায় এইযোৰ কেনেকুৱা লাগিছে দেখাব মন যায় সেই তেনেকুৱা আৰু আপোনালোক পৰিয়ালৰে মেম্বাৰ সেইকাৰণে বস্তুবোৰ দেখাওঁ আপোনালোকে হয়তো কেতিয়াবা বস্তুটো অনলাইন চাইট হৈছে যে এইটো ল'ম তাৰপিছত ভাবিছে কেনেকুৱা আহিব ভাল আহিবনে নাই সেই ভাবি হয়তো লোৱা নাই সেইকাৰণে জেনুইন এটা ৰিভিউ দেখাই দিলোঁ আৰু কেনেকুৱা লাগে আপোনালোকৰ ইয়াতে মোৰ হাতত হয়তো দেখিলে বুজি পাব পিকচাৰতকৈ বেলেগ দেখিব কিছু সেইকাৰণে আৰু ইয়াতে আজিৰ ব্লগটো শেষ সবকে গুড নাইট আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি মোৰ ভিডিঅ'টো ভাল লাগিছে আৰু কমেণ্ট কৰিব লাইক কৰিব নাপাহৰিব